So hello friends, welcome back to my channel Munu's World. So আজি মই যাই আছো উজান বজাৰৰ জোৰপুখুৰী পাৰৰ যোনটো নতুনকৈ পাৰ্ক মানে বনাইছে তাতে যাই আছো মই আৰু মোৰ দুজনী ফ্ৰেণ্ড যাব সো বলক কিয়া ওলালো ঘৰৰ পৰা বাপৰে বাপ এটা যে সদায় মানুহ থাকে সো বলক এতিয়া ৰিক্সা লৈ থো আৰু যাওঁ ৰিক্সা লৈ ল'লো আৰু যাই আছো তাকে তাৰ सारे कंस्ट्रक्शन का काम चल रही है जीएमडी हे साके दूता वीडियो तुम्हारा बात सुन रहे साके दूजनी और पीछे देखो उग्रतारा मंदिर या नहीं लग रहा रे अब आगे तो थोड़ा देख लो पैसा बच गया मेरा पालो यारो पार्क सक एटु आरो एटा पॉइंट হয় এই আসা এখন এন্ট্রেন্স গেট এখন এইটো হৈছে টিকেট কাউন্টার হেয়া কি ধুনিয়া চাওক দেখিছে 20 रुपीजৰ টিকেট হয় ধুনিয়া মানে এটা কুল প্লেস হয় এটা আহিব বহুত শান্তিপূৰ্ণ জায়গা এটা আৰু মোৰ আহিটো বহুত বেছি ভাল লাগিছে ধুনিয়া জায়গা আৰু আপোনালোকে যদি গুৱাহাটীত থাকে সো একবাৰ এখন পাৰ্কত আহিবই নিশ্চয় আহিব সঁচাকৈ বহুত বেছি ধুনীয়া হয় মোৰতো আহি খুব বেছি ভাল লাগিল জাষ্ট আহিছোঁ হ'লেও বহুত বেছি ভাল লাগিছে পানী 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 ফটো সেশন ময়ো দুখনমান ফটো উঠি লওঁ আকৌ আৰু বাকীখিনি ফটো ভিডিঅ' যি বনাইছোঁ চব ফেচবুক আৰু ইনষ্টাগ্ৰামত দি দিম চাব এইখন চাওক কি টিকিলো মিকিলো ধুনীয়া ব্ৰিজ পাগল চাওক কি ৰিলছ বনাই আছে এজনী আৰু এজনী ফোনটো ধৰি পোৱা নাই তাৰ অৱস্থা বাই বাই এনেকৈ থাকি থাকি আমি ওলাই দিলোঁ তাৰে পৰা আৰু এতিয়া আমি যাম ক'ত যাম চাই থাকক চ' আমি এতিয়া পাৰ্কৰ পৰা ওলালোঁ আৰু যাই আছোঁ नेहरू पार्कर सम्मुखत ताते किबा खाम कैसा लगा आज बोलो पूजा बहुत अच्छा लगा इसको बोलो ना ये चीज बोलो फेमस हाँ कहीं गलु एते नेहरू पार्कर सम्मुखत ये भी था एया नेहरू पार्कखन बनाय আছে चिकन मोमो वेज मोमो এই মোমো এটা বহুত বেছি টেষ্টি আছিল আৰু চাটনিটো যে মাই গড কি কম আৰু জ্বলা লাগি গ'ল অলপ ৰিয়েল খাই দিলোঁ
চ' ফুচকা খালোঁ 10 rupeesৰ ফুচকা খালোঁ আৰু ম'ম' খালোঁ ভেজ ম'ম' 40 rupees এতিয়া ঘৰত যাওঁ ইহঁতে মোক থ'ব যাই আছে আৰু এয়া নেহেৰু পাৰ্কৰ পৰা আহিয়ে ইফালে মোৰ আৰ্ট স্কুলখন য'ত মই আগতে আৰ্ট শিকিছিলোঁ আছাম ফাইন আৰ্টছ এণ্ড ক্ৰাফ্ট ছ'চাইটি আৰ্ট স্কুলখনৰ নাম আৰু মই শিকোঁতে বহুত সৰু আছিল এতিয়া চাওঁ কিমান বনাই আছে বহুত ধুনীয়াকৈ চাওক পাগল বাই বাই সিহঁত গ'ল আৰু মই যাই আছোঁ ঘৰ এতিয়া মাক ফোন কৰোঁ মাও ক'ৰবাত গৈছিল যদি মা এইখিনিতে থাকে তেতিয়াহ'লে মই মাৰ লগতে যাম চবলত যাওঁ এতিয়া এইখন হৈছে কৰকচাই আমাৰ বেলিভিউৰ কাষত আহি যাব এতিয়া চাহ খাব চ' জাষ্ট ঘৰ আহি পালোঁ আৰু ব্লগটো ইয়াতে এণ্ড কৰিছোঁ যদি আপোনালোকে চাই ভাল পালে দেন প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব টিল দেন টেক কেয়াৰ বাই আৰু কমেণ্ট কৰি জনাব নাপাহৰিব কেনেকুৱা লাগিল আজি ব্লগটো চাই